পানীও বৈ কেনে দৌৰা অন্তত বা কিবা হৈছে আমি কয়লা নমস্কাৰ বন্ধু বান্ধৱীসকল,
এয়া সমাপ্ত হৈ গ'ল আজি বিয়া। খুব ধুনীয়াকৈ নিয়মবোৰ হৈ গ'ল। এতিয়া অলপ পিছতে বৌক উলিয়াই দিব আৰু মোৰ মৰমৰ বৌজনীক লৈ আমাৰ ঘৰলৈ ওলাম আৰু। দেখিছেনে মানুহবোৰ নাই, জনশূন্য হৈ আছে। অলপ আগত ধেৰ মানুহ আছিলে। এয়া চাওক, মোবাইল পাৰ্টি এইবোৰ চব মোবাইল পাৰ্টি। তুমিতো মেইন, তোমাৰ মোবাইলটোৱেতো ৰাজহুৱা। বৰ কলীয়া হৈ গ'লাচোন। এতিয়াহে মোৰ মোবাইলটো ইমান ভাল নহয় ৰে বন্ধু বান্ধৱীসকল। মোৰ মোবাইলৰ কোৱালিটিটো ইমান ভাল নহয়, দেখিছেনে যি টি হৈ গৈছে। একো নাই, কোৱালিটিত নাযাব। এই সৰু সৰু মুহূৰ্তবোৰ আৰু সাঁচি ৰাখিছোঁ, পিছত চাব পাৰিম। সেইফালে দাদাকেইটা শুই আছে, বেচেৰা বহুত কষ্ট কৰিছে। লগৰটো বিয়া আৰু ন, ইমানখিনি কৰিবই লাগিব। দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে। হ'ব বাৰু, এতিয়া ঘৰত গৈ পিনে যেতিয়া কইনা আদৰিম তেতিয়া বাকীখিনি দেখুৱাম দেই। বাই বাই। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ওলাই অহা সময়খিনিত ভিডিঅ' কৰিবলৈ কিবা সাহসেই নহ'ল, কাৰণ সকলোবোৰ ইমানেই বেছি আৱেগিক হৈ আছিলে। সেইবাবে এতিয়া ঘৰ পাওঁ অৱস্থাত অকণমান ভিডিঅ' এটা কৰি তাইক হহুৱাবলৈ চেষ্টা কৰি আছোঁ। তাকে এয়া চাওকচোন, আহি ঘৰে পালোহি। গোটেই ঘৰটো বস্তা কাহিল। ৰেডি হৈছানে? তোমাৰ দৰাটো নাই, তোমাৰ দৰা নাই, তেনে নেনে। কি কৰিছা? তই বিয়া দিনাখনৰ পৰা মোবাইলতে আছ যে তই। এই গোটেইকেইটা ভিডিঅ'তে অকল মোবাইলতে আছে। নেপায় কিন্তু দেই। ঐ দৰাক বিচাৰিবাচোন, যোৱা কইনা অকলশৰীয়া। দৰা ক'ত গ'লা? শেষ। বন্ধু বান্ধৱীসকল দেখিছানে কি কৰা হৈছে? বহুত কষ্ট কৰি সজাই থকা হৈছে। নাজানো কি হয় আৰু।
চেষ্টা কিন্তু কৰি আছোঁ দেই, চেষ্টা সদায় অব্যাহত থাকিব লাগে নে কি কয়? ঠিক আছে বাৰু, একো নাই, চলি যায় নাই। বন্ধু বান্ধৱীসকল, অথনি যে দেখুৱাইছিলোঁ ৰুমটো সজাই আছিলোঁ বুলি, এতিয়া লৈ যাওঁ বোলো সিহঁতক। অঁ হৈ যাব, লেকচাৰ মাৰিব নালাগে, ব'লা। যাবানে নোযোৱা? ব'লা। ঠিক আছে বাৰু, মই ইমান কষ্ট কৰিছিলোঁ নাজানো। কেনেকুৱা লাগিছে? হা? কেতিয়া ফুলালি? কেনেকুৱা লাগিছে কনা? বহুত ধুনীয়া লাগিছে সঁচাকে। মই যে একো নাজানিছিলোঁ, মই পটাপট আহি কি পাৰোঁ সেইটোকে কৰিলোঁ আৰু। পাৰিছোঁ ন? ভাল লাগিছে ন? গুড মৰ্ণিং। ৰিচেপশ্যন আছে নহয়। এইটো হৈছে ওপৰত পানী জমা যেতিয়া হয় পেণ্ডেলৰ ওপৰত, তেতিয়া এনেকে এইটো টেকনিকত পানী উলিয়াব পাৰি। দেখিছে ৰাইজ? এইটো টেলেণ্ট যাতে আমাৰ অসমৰ বাহিৰ নহয়, নহ'লে বহুত প্ৰব্লেম হৈ যাব। এয়া চাওক, এয়া দাঙি থৈছে। এয়া চাওক, দেখিলে? এইটো হৈছে কাৰবাৰটো। আমাৰ ৰিচেপশ্যন পাৰ্টি বৰ্তমান খতম হৈছে। ৰিচেপশ্যনত মই ভিডিঅ' একেবাৰে কৰা নাই, কাৰণ ইমানেই বেছি আলহী আহিছিলে নহয়, মই অলপ ভিডিঅ' কৰি থাকিলে দেখিবলৈ বেয়া লাগে ন, সেইকাৰণে আকৌ একেবাৰে শেষৰখিনি মুহূৰ্ত দেখুৱাইছোঁ আপোনালোকক। কি খাইছা তুমি? ললিপপ খাইছা? যিহেতু বিয়াৰ সকলোবোৰ ফূৰ্তি বিহুৰ পৰাই আৰম্ভ হৈছিলে, তেনেহ'লে অন্তিমটো সময়ত বিহুৰে শেষ কৰিম, নহয়নে? আমাৰ নষ্টালজিক হ'ব মন গৈছে।
মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু মনে নাপাওঁ আপুনি যি বস্তু দিবলৈ সমস্ত আপুনি আজি এই আমাৰ শুভক্ষণত আমাৰ বাবুৰ শুভ বিবাহৰ দিনত আমাৰ ডেকা সমাজে আহি ইয়াতে বিহু জুৰিলে আমাৰ পৰম্পৰা অসমীয়া পৰম্পৰা ৰক্ষা কৰি আজি তেওঁ শুভ বিবাহত বিহুখন আয়োজন কৰি বিহু অন্ত কৰিছে। গতিকে বিহুৰ শেষত আমাৰ আজি নৱদম্পতিয়ে আমাৰ সমূহ যুৱকবৃন্দ সাক্ষাৎ কৰি তেওঁলোকে কিঞ্চিত মাত্ৰ দণ্ড খৰচা অনেকখিনি ভুলভ্ৰান্তি হ'ব পাৰে ভুলভ্ৰান্তি মাৰ্জনা কৰি তেওঁলোকৰ ভৱিষ্যত জীৱন সুখময় কামনা কৰি তেওঁলোকৰ সম্পূৰ্ণ পৰিয়ালটি সুখময় কৰক আৰু পূৰ্ণ কৰি তেওঁলোকৰ লগতে তেওঁলোকে মনে যি ভাবিছে তেওঁলোকৰ পৰিয়াল পৰিকল্পনা গতিকে পৰিয়াল পৰিকল্পনা সম্পূৰ্ণ হৈ উঠক তাৰে কামনা কৰি আমাৰ যুৱকবৃন্দই বোলা হৈছে